পৱন চকৰ জালত মোকালমোৱা নাৰায়ণপুৰৰ 17জনকৈ যুৱক অপৰাধীৰ টাৰ্গেট এবাৰ সহজ সৰল লোক এটি দুষ্ট চক্ৰই ঋণ দিম বুলি কৈ অতি কৌশলেৰে আধাৰ কাৰ্ড পান কাৰ্ড বেংকৰ পাছবুক আদি জমা লৈ মোকালমোৱাৰ 17জনকৈ যুৱকৰ মূৰত সোধালে ৰামটাঙোন হাজো দামপুৰৰ পৱন চকৰ দল এটাই এই যুৱক কেইজনক ঋণ দিম বুলি প্ৰলোভন দি তেওঁলোকৰ নামত বুলেট কেটিএম আদি বিভিন্ন দামী বাইক ফাইনেন্স লয় কেইমাহমান পিছত যেতিয়া ভুক্তভোগী কেইজনৰ ঘৰত EMI নিবলৈ আহিছিল তেতিয়াহে তেওঁলোকে আচল ঘটনাটো বুজি পাইছিল দিন হাজিৰা কৰি খোৱা লোক কেইজনে এতিয়া কেনেকৈ EMI দিব তাকে লৈ চিন্তা কৰিছে ইতিমধ্যে ভুক্তভোগী কেইজনে হাজো আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে কি ছিল ঘটনাটো মই মানে মাছ মাৰি থাকোঁতে আমাক এটা ল'ৰা ক'লে যে হেৰি আপোনালোকক লোন দিম মানে ল'ৰাজনে কৈছে যে তোমালোকে ইমান ডাঙৰ বিল মাৰ আৰু ডাঙৰ বিল ৰাখিব পাৰিব সেই হিচাপত আমি 5 লাখ টকা লোন দিম তে তাৰ নাম হৈছে আৰিফ আলী সি গুৱাহাটীত লৈ গ'ল গাড়ী ডিলাৰত লৈ গৈছে ডিলাৰত লৈ যায় গাড়ী ওলাইছে নে কি ওলাইছে চাইন কৰিব দিছে মোক মইতো লিখা পঢ়া নাই মই চাইন কৰিছোঁ মোক কৈছে চাইন কৰিলে মোক লোনটো দিব বুলি কৈছে তো মই চাইন কৰি গুচি আহিছোঁ কিন্তু এতিয়া লোনটো পোৱা নাই আৰু মোটামুটি 1 মাহ 1.5 মাহ 2 মাহমান পিছত মোৰ কিস্তি আহিছে গাড়ীৰ ফোন আহিছে মোৰ নাম্বাৰটো দি আহিছোঁ তে ক'লে যে গাড়ীৰ কিস্তিটো দিয়ক মই কৈছোঁ কিহৰ গাড়ীৰ কিস্তি লাগে কৈছোঁ গাড়ীখন যে ওলাইছিলা মই কৈছোঁ মইতো এইটো নাজানো তাৰপিছত মইতো গাড়ীৰ কিস্তি দিব লগা হ'ল তে আৰিফ আৰু ৰফিকুল ইছলামে এই 2 নম্বৰ 2জনে কামটো কৰিছে আৰু 2-4মান লগত আছে নামটো মই নাজানো তোমাৰ ঘৰ ক'ত ঘৰ মোৰ হাজো মোকালমোৱা টোটেল কিমানখন গাড়ী ওলাইছে টোটেল মোটামুটি 17-19-20টামান হ'ব গোটেইকেইজনৰ পৰা লৈছে হাজো যিটো ডিলাৰ আছে ডিপেছ ডিলাৰ এইটোৰ পৰা কিমানখন ওলাইছে এইটোৰ পৰা 2খন ওলাই আছে নেকি 2খন ওলাইছে হয় আচ্ছা আৰু এই ল'ৰাজনক কথা পতা হৈছিল নেকি ল'ৰাজনৰ লগত ল'ৰাজনক মই ফোন কৰিছিলোঁ যেতিয়া মোৰ তাৰমানে ফোনটো আহিল মই লগে লগে ল'ৰাজনক ফোন কৰিছোঁ ল'ৰাজনে আৰিফে মোক দম দিছে কৈছে তোক পইচাটো নেতা ড্ৰাগছৰ হেৰি কৰোঁ খা বুলি কৈছে না কৈছে যে মই ড্ৰাগছ বেচোঁ বুলি কৈছে আৰিফে তে তই কি কৰা কৰ গ'ল তই কেছ কৰি গ'ল মোৰ ওপৰত মই এতিয়া আহিছোঁ থানাত কেছ দিবলৈ পৰহি কেছ দি গৈছোঁ আজি হেৰিটো ল'লোঁ এতিয়া আমি কৈছোঁ যে হাজো থানাত কৈছোঁ যে জিংকে কিনক ল'ৰাজনক গ্ৰেপ্তাৰ কৰিব লাগে তুমি কি কৰা এনে মই এইগিলা মাছে মাৰোঁ বাকী যি 17জন ল'ৰা আছে ইহঁতে কি কৰে ইহঁতে গৰীব গোটেইকেইটা দুখীয়া মানুহ কোনোবা কানি মাছ মাৰে কোনোবা জগালি কাম কৰি আছে এনেই আৰু কি বিচাৰে এতিয়া বিচাৰিছোঁ যে আমি কিবা কৰি ৰেহাই পাব লাগে আৰু চলিকেইটাক ধৰি পেলাই এতিয়া যদি আইনমতে কি কৰে এতিয়া পুলিচৰ হয় ন্যায় লাগে মোকালমোৱাৰ পৰা ফাৰুক ৰহমানৰ ৰিপৰ্ট অসমী ভিজন।